উপায় নাই ফাইনেলি কুৱাটো ঘৰ পালোঁ আৰু ঘৰ পাওঁতে দেখিলোঁ বিয়া পেণ্ডেলৰ বাঁহ পৰি আছে। ভাল লাগিছে পেণ্ডেলৰ বাঁহ দেখি। আৰু এটা ব্লগ আহিব, আপোনালোকে চাই দেখিব বিয়াৰ দিনা। আৰু এটা ব্লগ পাই যাব আপোনালোকে। এতিয়া ওলাই আছে আৰু মই ৰৈ আমনি লাগিছে আৰু এই গুডু 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 এই গুডু গুডু ওলাই আছে। তাই বিনা মেকআপত বেছি ভাল লাগে, কিন্তু মেকআপ কৰিলে বেয়া নালাগে, কিন্তু বিনা মেকআপত বেছি ভাল লাগে। তাই মুখখন চাব হা, অলপ মই জুম কৰি দিছোঁ হা, অলপ চাব হা। এতিয়া অলপ জুম কৰি দিছোঁ, মুখখন চাব তাই কেনেকুৱা লাগে। হে 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 এইজনী চা, এইজনী একো কো হে হে ভাল লাগিছে তাইক। অ কো অলপ মেকআপ কমকে কৰ কো চ' গাইজ কুক লৈ আহিলোঁগৈ ঘৰৰ পৰা আৰু 8টা বজাতে গৈছোঁ। এতিয়া 10:30মান বাজিছে। 1.5 ঘণ্টামান লাগিছে ওলাওঁতে তাই। এতিয়া গৈ আছোঁ পামেগড় ঘৰ, চব ৰখি আছে তাত। বাকীখিনি দেখাই আছোঁ আপোনালোকক, চাই থাকিব। হেল্ল' গাইজ, এতিয়া আহিলে আমি তেলাহী চাইডত আছোঁ। ইয়াতে চট ল'ম অলপ, এতিয়া চাহ খাব বহিছোঁ অলপ। খাই পিনে আমাৰ কু হিৰ'ইন আজিৰ ৰাস্তাটোতকৈ বেছি মোৰ বেয়া হৈছে। চন্দ্ৰপুৰী বুলি কৈছে। চন্দ্ৰপুৰী নহয়, নিকুঞ্জ আছে। নিকুঞ্জ। বাকী খাই লওঁ। মই অৰ্ডাৰ দিছোঁ চাহ আৰু মিঠা চিঙৰা, লাডু। কি লাডু? বুন্দিয়া লাডু। বুন্দিয়া লাডু আহি আছে কেমেৰা লৈ। আমি খাই লওঁ অলপ চাহটো। আজি জানমণি নাই, জানমণি নাই ন? জানমণি মাকৰ বেমাৰ চিভিলত আছে, খবৰ ল'ব যাব পৰা নাই একেলগে, যাব লাগিব। গাইজ আমি গৈ আছোঁ এতিয়া শ্বুটিং পাম আৰু গাঁৱৰ মাজে মাজে গলি গলি চেপে চেপে গৈ গৈ আমি শ্বুটিং প্লেচ পালোঁ। আৰু এতিয়া পাই বাইকখন ইয়াতে পাৰ্কিং কৰোঁ। বাকী দেখাই আছোঁ, চাই থাকিব আপোনালোকে। Hello guys, kita hari paling mulai dari sini. Jadi itu bahan tadi itu bahan loh. Cameraman ready? Sudah sama kamera ready lalu. আমার ক্যামেরাম্যান এটা আমার হিরো 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 এই রিফ্লেক্টর লাগে না ভাই, এই রিফ্লেক্টর লাগে না ভাই। শাইনিংটো নাহে নহ'লেও ৰিফ্লেক্টৰটো হ'ব লাগে। শ্বুটিং কৰি আছোঁ আৰু শ্বৰ্ট হৈ গৈছে আমাৰ ৰোমাঞ্চ শ্বৰ্ট অলপ চলপ হৈছে। এতিয়া একশ্যন চিন বাকী আছে, একশ্যন হৈ আছে এইবিলাক গুণ্ডা প্লেন। আৰু এজনী মোৰ হিৰইনজনী, হৈ আছে ফুল ফাইট। মিতুল আৰমান কৰিছে, নিকুঞ্জ মেইন ভিলেন, আৰু এইটো মোৰ ভাইটো মাৰি পেলাই আৰু এয়া কেমেৰামেন পাপু টুপৈটো। চাই থাকিব আপোনালোকে। আৰু যদি ভিডিঅ'টো ভাল পায় তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব, মাজতে কৈ দিছোঁ বাছ কৰিব ছাপোৰ্ট কৰিব খালি। দাড়ি পাপৰ দাড়ি দীঘল হৈছে, দাড়ি নেক্সট শ্বৰ্ট ফিল্ম আহি আছে, একদম ফুল একশ্যনৰ গেংষ্টাৰ। পুৰা শ্বট লৈ আছে, মুন দৌৰি আহিব দেই, চাই থাকিব সকলোৱে। মুন পুৰা এক্টিঙত, ফুল এক্টিঙত।
Hello, namaskar. Welcome to back to my YouTube channel. Welcome to back to my YouTube channel. এতিয়া বৰ্তমান আছো ক'ত আছে বাবু শ্বুটিং কৰা চলি আছে তাৰপিছত এইটো আমাৰ কেমেৰামেন কেমেৰামেন এছিষ্টেণ্ট কেমেৰামেন মই মিণ্টু এছিষ্টেণ্ট লেডিজ বেগ ভণ্টি বেগ তাৰপিছত আমাৰ হিৰইন কিবা এটা কৈ দিয়া দেখাই পোৱা নাযায় মোবাইলৰ ব্ৰাইটনেছ কি কৰিবি কিবা এটা কওঁ बस हवा निकल गई মানে ভিডিঅ'টো সকলোৱে আঁকোৱালি ল'ব লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব বহুত মৰম দিয়ক ভিডিঅ'টো তাৰপিছত আমাৰ ডাইৰেকশ্যন আহিছে ডাইৰেক্টৰ ভিডিঅ'টো কেনেকুৱা হয় চাব আৰু আমাৰ যিটো ভিডিঅ' বনাই এটা ইণ্টাৰেষ্টিং কথা চবতকৈ এটা ইণ্টাৰেষ্টিং কথা MG ষ্টুডিঅ'ত যিমানটা ভিডিঅ' গৈছে গোটেইটা ভিডিঅ' প্ৰায় ভিডিঅ' ই ডাইৰেকশ্যন কৰিছে আৰু প্ৰায় ভিডিঅ'তে এটা মৰাই আৰু এই ভিডিঅ'টো কেতিয়াও লাইক নহয় ডিছলাইক সেইটো মই মৰা মাজুলী মানে প্ৰায় মানে এটা ভিডিঅ' নহয় সি ডাইৰেকশ্যন কৰিলে এটা মাৰি পেলাই বহুত ভাল এক্টিং কৰা বহুত এক্টিং কৰে আৰু ধুনীয়া এক্টিং কৰে আৰু নিকুঞ্জ ভিলেন পাৰ্ট কৰিছে কেনেকুৱা লাগিছে নিকুঞ্জ বহুত ভাল লাগিছে ইহঁতে মানে বহুত কষ্ট কৰি থাকে চিনেমাটোক লৈ পেলাই মই দেখা পাই থাকোঁ আৰু ইহঁতৰ লগত কিছু সময় খেলি মেলি কাৰণে কৰিব পৰা নাই কিন্তু আজি আহিছোঁ কৰিবলৈ বহুত ভাল লাগিছে আপোনালোকে মৰম দিব বাকীখিনি জানেই গোটেইখিনি গতিকে বহুত কষ্ট কৰি থাকে সিহঁতক মৰম দিব বুলি আশা মাৰ এই মাৰা এক্টিং কৰোঁতে আমাৰ হিৰো আৰু হিৰইন দুইটা বাগৰি গ'ল কেইটা বাজিলে আমাৰ ঘড়ীটো আপোনাৰ 8টা বাজিছে আৰু 3টা বাজিবহি পঢ়া খাবলৈ সমান হৈ গ'লে আমাৰ মানুহ আছে আজি ছুটি 8টা অৰ্ডাৰ দি দিছোঁ পঢ়াটো খাই লওঁ অৰ্ডাৰ চাহি আছে আৰু ঠাণ্ডা নাই বাকী খাই খাই আছোঁ এইটো একদম চুপ চুপ পঢ়া মই নাই পঢ়া মই তাই মনোহেল তাৰপিছত মই কৰিলোঁ তাৰপিছত শুবই লাগি বহি আছোঁ ঠিক আছে বাপু কো কেনে খাচোন আৰু ভাল নাই 5টা মাৰিলে গাটো ভাল নাই 5টা মাৰিছে ৰিজল্ট কেইটা হ'ল উপায় নাই আজি শ্বুটিং ব্ৰেকআপ তাৰপিছত দিনটো বহুত কষ্ট কৰিলোঁ চবেই বিশেষকৈ মই বেছি কষ্ট কৰিছোঁ বাকীবিলাক এনেই আৰু টাইম পাছ কৰি আছে কাম নাই এইকেইটা তাৰপিছত যদি ভিডিঅ'টো ভাল লাগে তেন্তে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু আমাৰ উপায় নাই চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব বাই বাই